কোনোবা নৰপিশাচৰ কামনাৰ বলি হৈ জীৱন হেৰুৱাব লগা হয় হেজাৰ হেজাৰ ছোৱালীৰ লগতে মহিলাই। তাৰে মাজত থাকে আমাৰ বাই, আমাৰ ভণ্টি আৰু আই মাতৃসকল। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ কাহিনীসমূহ চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। তেনেহ'লে বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। নয়নে বাৰে বাৰে তাইৰ ফোনটোত ফোন মাৰি আছে, কিন্তু তাইৰ ফোনটোত ফোন লগা নাই। যোৱাকালি সি তাইৰ লগত কাজিয়া কৰিছে, সেইকাৰণে চাগে তাইৰ ফোনটো নলগা কৰি থৈছে। নয়নে সেই বুলিয়ে ভাবিলে। কিছু সময়ৰ পাছত নয়ন বাহিৰলৈ ওলাই গ'ল। সি বাহিৰলৈ ওলাই গৈও তাইক ফোন কৰি আছে, কিন্তু ফোনটো লগা নাই। তাৰ অলপ খং উঠিছিল, কিন্তু প্ৰকাশ কৰিবলৈ পৰা নাই সি। এটা সময়ত সি তাৰ ৰুমমেট জুলিক ফোন কৰিলে। জুলিক সুধিলে, তৰা ক'ত? জুলিয়ে ক'লে, যোৱাকালি তাই খং কৰি ঘৰলৈ গুচি গৈছে। নয়নে আৰু একো নুসুধিলে। সি জানে তাইক যিমানেই খং নকৰক কিয়, দুদিন পাছত তাই নিজে তাক ফোন কৰিব। এনেও সিহঁতৰ ঘৰত নেটৱৰ্কৰ অলপ প্ৰব্লেম হৈ থাকে। তাই নেটৱৰ্ক আহিলেই তাক যে ফোন কৰিব, সি খাটাং হৈ আছে। সি বাহিৰৰ পৰা আহি ভাত পানী বনোৱাত ব্যস্ত হৈ গ'ল। সি মাজে মাজে এবাৰ দুবাৰ ফোনটোলৈ চায়, কিজানিবা তৰাই ফোন বা মেছেজ কৰিছেই, কিন্তু নাই। তাইৰ ফালৰ পৰা কোনো ফোন মেছেজ নাই। সি ৰাতি ভাত পানী খাই বিচনাত বাগৰ দিলে। বিচনাত পৰাৰ পাছতো তাইক বহুতবাৰ ফোন কৰিলে, কিন্তু ফোনটো নালাগিল। নয়নে খং উঠাৰ কাৰণে নিজৰ ফোনটো অফ কৰি দিলে। তাৰ খং উঠিছে। তাইক যেনিবা সি মৰমতে অলপ গালি পাৰিলে, সেইবুলি তাই আজি দুদিন ধৰি ফোনটো নলগা কৰি থ'ব লাগেনে? এবাৰ নয়নে ভাবিলে, তাইৰ ঘৰৰ যদি কোনোবাৰ নাম্বাৰ থকা হ'লে আজি সি ফোন কৰিব পাৰিলে হয়, কিন্তু তাইৰ ঘৰৰ কোনো মানুহৰ নাম্বাৰ তাৰ হাতত নাই। তাৰ নিজৰ ওপৰতে খং উঠিল। তাইক যিদিনা তাইৰ ঘৰৰ মানুহৰ নাম্বাৰবোৰ দিছিল, তেতিয়াই যদি সি তাইৰ পৰা তাইৰ ঘৰৰ কাৰোবাৰ নম্বৰ লোৱা হয়, আজি তাইক ফোন কৰিব পাৰিলে হয়। এটা সময়ত সি ফোনটো পুনৰ অন কৰিলে। সি ফোনটো অন কৰি পুনৰ তাইৰ ফোন নাম্বাৰটো ডায়েল কৰিলে, কিন্তু এবাৰো ফোনটো নালাগিল। এটা সময়ত সি ফোনটো ছাইড কৰি থৈ শুই পৰিল। গোটেই ৰাতি তাৰ টোপনি নাহিল। সি তাইৰ কথা ভাবি ভাবি ৰাতিটো পাৰ কৰিলে। পুৱা উঠি সি ফোনটো চালে, কিন্তু তাইৰ ফোন মেছেজ একো নাপালে। সি পুনৰ জুলিক ফোন কৰিলে, কিন্তু জুলিয়ে তাক একেই উত্তৰ দিলে, তাইৰ লগত কোনো কণ্টেক্ট হোৱা নাই। সি গা পা ধুই অফিচলৈ বুলি ওলাই আহিল। অফিচত আছে যদিও সি তাইৰ কথাই চিন্তা কৰি আছে। বাৰে বাৰে তাইৰ ফোনটো ট্ৰাই কৰি আছে, কিন্তু তাইৰ লগত কণ্টেক্ট কৰিব পৰা নাই। দিনটো যেনে তেনে পাৰ কৰি অফিচৰ পৰা আহি ঘৰ পালেহি। সি থিৰাং কৰিলে, যদি সেইদিনা তাইৰ ফোন মেছেজ নাহে তেন্তে সি তাইক বিচাৰি তাইৰ গাঁৱলৈ যাব। সি যেনে তেনে ৰাতিটো পাৰ কৰিলে। পিছদিনা পুৱা সি চিধা গৈ জুলিৰ ওচৰ পালেগৈ। উদ্দেশ্য জুলিৰ পৰা তাইৰ ঘৰৰ এড্ৰেছটো লৈ তাইৰ ওচৰলৈ যাব। কিন্তু জুলিয়ে তাক ক'লে, তাইও হেনো তৰাৰ ঘৰৰ এড্ৰেছটো ভালকৈ নাজানে, মাত্ৰ ঠাইখিনি নামটোহে জানে। সি ঠাইখনৰ নামটো লৈ জুলিৰ ওচৰৰ পৰা গুচি আহিল। প্ৰায় 3 ঘণ্টামান বাইক চলোৱাৰ পাছত সি এখন হোটেলত ৰৈ কিবা এটা খাই ল'লে, আৰু তাতেই হোটেলৰ মানুহজনক সুধিলে ঠাইখনৰ বিষয়ে। দোকানীজনে ক'লে, আৰু 5 কিলোমিটাৰমান গ'লেই ঠাইখন পাব। সি হোটেলখনৰ পৰা ওলাই গৈ তৰাহঁতৰ ঠাইখন পালেগৈ। ঠাইখন পাই সি তৰাক ফোন কৰিলে, কিন্তু তাইৰ ফোনটো বন্ধ বুলি ক'লে। সি ওচৰতে থকা দোকান এখনত সোমাই তাইৰ নামটো সুধিলে, তাইক চিনি পায় নেকি? কিন্তু দোকানীজনে উত্তৰ দিলে, তেনে নামৰ ছোৱালী এইকণত নাই। নয়নে একো নক'লে। পুনৰ বাইকখন ষ্টাৰ্ট কৰি সেই ঠাইৰ পৰা অলপ আগুৱাই গুচি গ'ল। কিছু দূৰ যোৱাৰ পাছত সি পুনৰ এটা চেণ্টাৰ পালে। তাতে সি এজন মানুহক তাইৰ বিষয়ে সুধিলে। মানুহজনে তাক উত্তৰ দিলে, ভাইটি, তেনে নামৰ ছোৱালী মই ধৰিব পৰা নাই। আমাৰ ইয়াত সকলো ল'ৰা ছোৱালীৰে দুটাকৈ নাম থাকে, এটা ঘৰত মতা নাম আৰু আনটো স্কুলত দিয়া নাম। স্কুলত দিয়া নামেৰে কোনেও কাকো চিনি নাপায়। যদি ঘৰত মতা নামটো ক'ব পাৰা তেন্তে হয়তো চিনি পাবও পাৰোঁ,
তেতিয়া সি ক'লে, তাইৰ ঘৰত কি বুলি মাতে মই নাজানো, কিন্তু তাই গুৱাহাটীত পঢ়ি আছে। তেতিয়া মানুহজনে উত্তৰ দিলে, ভাইটি, মই জনাত আমাৰ ইয়াত 7জনীমান ছোৱালী গুৱাহাটীত থাকি পঢ়ি আছে। মই গোটেই এড্ৰেছকেইটা তোমাক দিব পাৰিম, তুমি এবাৰ গৈ খবৰ কৰি চাব পাৰা। মানুহজনে তাক এড্ৰেছকেইটা দি গুচি গ'ল। সি এফালৰ পৰা গোটেই গাঁওখন তৰাক বিচাৰিব ধৰিলে। 5খন ঘৰত গ'ল, কিন্তু তৰাক ক'তো নাপালে। তেনেতে সি লক্ষ্য কৰিলে এখন পুলিচৰ গাড়ী সেইফালে জোৰেৰে আহি আছে। গাড়ীখনৰ পিছফালে বহু মানুহ আহি আছে। সি কি হৈছে একো বুজি নাপালে। গাড়ীখন পাৰ হোৱাৰ পিছত সি মানুহ এজনক সুধিলে, কি হৈছে দাদা? মানুহজনে উত্তৰ দিলে, আমাৰ গাঁৱৰ ছোৱালী এজনীৰ লাছ এটা পোৱা গৈছে। সেইকাৰণে মানুহবোৰে পুলিচৰ গাড়ীৰ লগত গৈ আছে। কথাষাৰ শুনি সি মানুহখিনিৰ পাছে পাছে যাব ধৰিলে। সি গৈ থাকোঁতে তাৰ মনত বহু বেয়া বেয়া চিন্তা আহিবলৈ ধৰিলে। সি গৈ ঠাই টুকুৰা পোৱাৰ পাছত দেখিলে এখন বগা কাপোৰেৰে ঢাকি থোৱা এজনী ছোৱালীৰ শৰীৰ থৈ দিয়া আছে। কাষত তাইৰ পৰিয়ালৰ মানুহে বহি চিঞৰি চিঞৰি কান্দি আছে। সি 2-এজন মানুহক ছোৱালীজনীৰ কথা সুধিছিল যদিও কোনেও তাক একো উত্তৰ নিদিলে। তেনেতে তাৰ ফোনটো বাজি উঠিল। সি ফোনটো চাই দেখিলে জুলিয়ে তালৈ ফোন কৰিছে। সি জুলিৰ ফোনটো ৰিচিভ কৰিলে। জুলিয়ে তাক কিবা এটা কৈ আছে, কিন্তু নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে সি একো শুনা নাপালে। তেনেতে মানুহ এজনে আহি লাছটোৰ পৰা বগা কাপোৰখন আঁতৰাই দিয়াত নয়নৰ সৰ্বশৰীৰ কঁপি উঠিল। ছোৱালীজনীৰ শৰীৰত আঘাতৰ চিন। ছোৱালীজনীৰ শৰীৰটো দেখিলেই বুজিব পালে কোনোবা নৰপিশাচে যেন তাইক ধৰ্ষণ কৰি হত্যা কৰিছে। সি লাছটো এবাৰ ভালদৰে লক্ষ্য কৰি চালে। এটা সময়ত যেতিয়া সি লাছটোৰ চেহেৰাটো দেখা পালে, তাৰ সৰ্বশৰীৰ জোকাৰ খাই উঠিল। সি মানুহৰ মাজৰ পৰা দৌৰি গৈ লাছটোৰ কাষত বহি চিঞৰি উঠিল। বগা কাপোৰৰ মাজত দেহত হাজাৰটা আঘাত লৈ পৰি আছে তাৰ সপোন লগৰী তৰা। তেনেতে কোনোবা এজনে আহি ক'লে, আজি 3 দিন হ'ল তাইৰ ফোনটো অফ হৈ আছে। ঘৰৰ মানুহে ভাবি আছিল তাই হোষ্টেলত আছিল বুলি। কিন্তু সিদিনা তাই ঘৰলৈ উভতাৰ পথত কোনোবাই তাইক ধৰ্ষণ কৰি পেলাই থৈ গ'ল। সি চিঞৰি চিঞৰি কান্দিব ধৰিলে। কোনোবা নৰপিশাচৰ কামনাৰ বলি হৈ এই পৃথিৱীৰ পৰা গুচি গ'ল তাৰ মৰমৰ তৰা। যেনেকৈ হেজাৰ হেজাৰ ছোৱালী আজি বলি হৈছে মুক্ত আকাশৰ তলত নিৰ্ভয়ে ঘূৰি থকা নৰপিশাচবোৰ, যাৰ ভয় নাই এই সমাজ অথবা এই আইনী ব্যৱস্থালৈ। কাৰণ ৰাতিৰ অন্ধকাৰত সেইবোৰ হৈ পৰে এটা এটা ডাঙৰ ৰাক্ষস। বন্ধুসকল, কাহিনীটো যদি শুনি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। বন্ধুসকল, আপোনালোকৰ হাততো যদি এনে কিছু কাহিনী আছে তেনেহ'লে মোলৈ পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।